थांनाय 24 मार्च रबिबारनिफ्राय बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोङाव थानाय मथंगा गामिनि महन बर'नि फिसाज्ला 16 बोसोर बैसोनि सपन बाबु बर' आरो क'क्राझारनि उगा बसुमतारिनि फिसाज्ला 15 बोसोर बैसोनि गपाल कृष्ण बसुमतारि मोना गोमानानै थानायखौ मोनफिनबाय। गोमानानै थानाय सानै उन्दै उन्दै गथ'फोरा न'आव फैफिननानै खौरांगिरिनि सिगाङाव सानैबो साइकेलजों गुवाहाटीयाव खामानि मावनो थांदोंमोन होनना फोरमायो। रातिपुवा 3 बजार साइकेলৰ লগত গৈছিলোঁ। গুৱাহাটী কাম কৰিম ৰাতি বহুত কষ্টৰ পৰা গৈছে গুৱাহাটীলৈকে এনেই ইমান ৰখি থকা নাই খোজকাঢ়ি আছিল পিছত দুই দিনৰ পিছত কাম বিচাৰিয়ে ছাৰক পাইছোঁ হোটেলৰ ৰেষ্টুৰেণ্টৰ মালিক ছাৰক কৈছে আমাক কাম দিব কাৰণে আমি পিছত ছাৰে কাম দিলা চবগিলা খাৱা চব ফ্ৰী দিব কৈছিল আমি থকাৰ পিছত দুই দিনৰ পিছত ছাৰে আপোনাৰ ঘৰতে পঠাই দিছিল ইয়াতে আৰু 2 দিন থাকাল আৰু কালি আমাক লৈ আহিছে পুলিচে বৰ্মা ষ্টেচনৰ পৰা আৰু পাপা আৰু মামা ষ্টেচনৰ পৰা পুলিচৰ লগে ঘৰলৈকে লৈ আহিছে बेबादिनो गोमानाय सानै खुदियाखौ मोनफिननो हानानै न'खरनि सुबुङाबो गोजोननायजों खौरां बिजोङाव ओरैबादि फोरमायो। এতিয়া ভালে লাগিছে ঘৰত আহি কেনে গুৱাহাটীত গৈছিল বোলে ৰাতিপুৱাতে তাহোন নাই মই ভাবিছোঁ মৰ্ণিং কৰিব গৈছে তাৰপিছত দিনটো চাই আছোঁ বিচাৰ কৰি আছোঁ নাই মই ভাবিছোঁ 9টা বজাত আগত আহিব ঘৰত নাই আহা পিছত আহা নাই তাৰপিছত কিমান দিন হ'ল 24 তাৰিখৰ পৰা পাৱাটো গুৱাহাটীত কিবা 0 মাইল বাৰ ৰেষ্টুৰেণ্ট বোলে তাতে ৰাখি থৈছে বুলি কৈছে মালিকে গণেশগুৰিত যোগাযোগ কৰিছে মোবাইল দি কৈছে নিউজত দেখা পাই কেনে মোবাইল নাম্বাৰ পাইছে বুলি কৈছে ডকুমেণ্টছত মোৰ ল'ৰাটোৰ ডকুমেণ্টছত মোবাইল নাম্বাৰটো ফোন নাম্বাৰটো লৈ কেনে মই ফোন কৰিছোঁ এনেকুৱা কৈছে মালিকে গুৱাহাটীত কিয় গৈছিল তাহোন কাম কৰিম বুলি কৈছে এতিয়াতো তাহাৰ লগত সুধিলে হ'ল কষ্ট হৈছে বোলে ভাত চাত খাব পৰা নাই বোলে তাহোন চাইকেল দি গৈছে চাইকেল লৈ গৈছে চাইকেলটো পুৰানা বেছি নতুন নহয় এনেকুৱা এতিয়া ভাল লাগিছে নিউজকেইটা আপোনালোকৰেও হেল্প কৰিছে আমাক আৰু পুলিচেও হেল্প কৰিছে এতিয়া আৰু ৰেষ্টুৰেণ্টৰ মালিকে ধন্যবাদ দিছোঁ আমি আমাৰ ভাগিন দুটা হৰাইছিল যে 24 তাৰিখ ৰাতিপুৱা 3টা বজাত ওলাই গৈছিল বুলি কৈছিলে তাৰপিছত আমি বিচাৰিলোঁ ময়ো দিনটো বিচাৰিছোঁ তাৰপিছত নাপাৱাৰ কাৰণে পুলিচক জনালোঁ তাৰ ফিৰকা দি নাই 25 তাৰিখে পুলিচক জনাই কেনে আমিও বিচাৰি আছোঁ পুলিচক জনাব পাছতো বিচাৰি নাপাওঁ গুৱাহাটী 3 দিনমান গৈছোঁ যিটো জেগাত সন্দেহ কৰিছোঁ সেইবিলাক জেগাত গৈছোঁ নাই পোৱা হোটেলবিলাকত চাইছোঁ আমি জানো বিশ্বাস কৰিছোঁ যে ইয়াতে মাইনৰ যি হিচাপে মানে কত কোম্পানীত কাম নিদিব সেইটো আশাতে গৈছিলোঁ যে হোটেলতে পাম বুলি আশা কৰি নাপালোঁ আহিলোঁ লাষ্টত উপায় নোহোৱাত আমি আপোনালোকৰ নিউজ চেনেলতো দিছিলোঁ কিন্তু এনেই ফৰ্মেলিটি হিচাপত দিয়া হোৱা নাছিল মানে অকল ফটো আৰু নাম দিয়া হৈছিল আমি আপোনালোকক মাতা নাছিলোঁ পাছত এইটো হ'ব বুলি ভাবিছিলোঁ পাছত নহ'ল লাষ্টত উপায় নোহোৱাত পুলিচেও আমাক সহায় কৰিছে বহুতেই সহায় কৰিছে কিন্তু পুলিচৰ অলপ ঢিলাকৈ হয় কামবিলাক তাৰ ফৰ্মেলিটি আছে অফিচিয়েলি হয় সেইটো কাৰণে লাষ্টত কি ভাবিলোঁ নিউজকে মাতি দিওঁ আপোনালোকৰ থ্ৰুৱেদি অলপ বেছিকৈ প্ৰকাশ হওক বুলি সেইটো কাৰণে মাতি কেনে আপোনালোকৰ মাতা হৈছে মাতি কেনে আপোনালোকৰ আগত মুখামুখি হ'লোঁ মুখামুখি হৈ কেনে
যোৱাকালি 3:20 এজন হোটেল মালিকে ফোন কৰিছে তাৰমানে ঘৰলৈ মাৰ মোবাইললৈ ফোন কৰিছে ল'ৰাৰ মাৰ মোবাইললৈ ফোন কৰি কৈছে যে ল'ৰাটো এনেকুৱা আছে মোৰ হাতত আছে গুৱাহাটীত আছিলে গুৱাহাটী গণেশগুৰিত মোৰ হাতত আছে বুলি ক'লে পাছত আমি শুনি কেনে ভাল লাগিল ময়ো বিচাৰি গৈছিলোঁ সিদিনা কালিও বিচাৰি গৈছিলোঁ পাছত আমাৰ বাইদেৱে ফোন কৰাৰ কাৰণে মই গুচি আহিলোঁ যে এনেকুৱা হ'ল এনেকুৱা খবৰ আহিছে ভাল খবৰ আহিছে সেইটো কাৰণে মই গুচি আহি কেনে সেইজন মানুহ যোনজন মানুহ ধৰি ৰাখিছে যোনজন মানুহ হাতত আছিলে তেওঁক মই আকৌ ফোন কৰি ভালকৈ ডিটেইলছ ল'লোঁ লৈ কেনে কথা চথা পাতিলোঁ ভালকৈ পাতিলে তেওঁ ভালকৈ ক'লে তাৰ আমি যোৱাকালি যাম বুলি ভাবিছিলোঁ কিন্তু যোৱা হোৱা নাই যোৱা নোহোৱাৰ কাৰণটো হ'ল তেওঁ অলপ বিশেষ কিবা নিজৰ অসুবিধা আছিলে তেওঁ কৈছে নিজৰ অসুবিধাটো যে মই থাকিব নোৱাৰিম আপোনালোকে ৰবিবাৰে আহক আকৌ মই আলোচনা কৰিলোঁ যে ৰবিবাৰেতো নহয় ইমান দেৰিকৈ আমাৰ মানুহ হৰাইছিল আপোনালোকে পাইছেই কিন্তু আমাৰ বহুত আমি বহুত দুখত আছোঁ সেইটো কাৰণে আকৌ তাত ফোন কৰি জনাৰ পাছত সি নিজে বুজিছে আমাৰ দুখৰ বেদনাটো বুজি কেনে আকৌ আলোচনা কৰিছে যে আপোনালোকে কালি 12টামান বজাত আহিবা গুৱাহাটী গণেশগুৰিত মোৰ হাতত ডকুমেণ্টছ আছে মানুহ দুটা কিন্তু মই হোটেলত দেখা নাই মোৰ ঘৰত আছে তেওঁৰ ঘৰটো নলবাৰী কিবা কৈছিল বেলচৰত আছিল বুলি কৈছে বেলচৰত তাৰ মানুহজনৰ হাতত ৰাখি দিছে তাৰপিছত ক'লাক যে 12টা বজাত আহিব আমিও থাকিলোঁ তাৰপিছত পুলিচৰ লগত খবৰা খবৰি হ'ল পুলিচো আহি কেনে সন্ধিয়া 5টামান বাজিছে পুলিচে বাইদেউ ঘৰত আহি পাই কেনে সেইজন মানুহ যোনজন মানুহ হোটেল মালিক বাৰৰ মালিক তেওঁৰ লগত আলোচনা কৰিলে কণ্টেক্ট নম্বৰ লৈ কেনে আলোচনা কৰি পৰামৰ্শ হ'ল পুলিচ পঠাই দিয়া হ'ল নলবাৰীলৈ বৰ্মাৰ পৰা গৈছে বৰ্মা থানাৰ পৰা নলবাৰীৰ পৰা পিক আপ কৰিছে আৰু পিক আপ কৰি বৰ্মাত ৰাখিছে আমিও আমাৰ পুলিচৰ আনন্দবজাৰ আউটপোষ্টৰ পুলিচৰ লগত সহযোগিতা হৈ ভাগিন দুটাক আনিব গৈছোঁ ভাল লাগিছে পাই কেনে নহ'লে ইমান টেনশ্যন হৈ আছিলে তাৰমানে খাবাও এনেকুৱা হৈ গৈছিল খাব নোৱাৰে ইহঁতে জনামতে তাৰমানে সিহঁতৰ মানে মাইণ্ডত এটা কিবা চাইকেল চলোৱাৰ ইচ্ছা পইচা কামৰ ইচ্ছা হৈছে এটা পইচাৰ সোমিছে তাৰমানে মাথাত ব্ৰেণ্ডত পইচাৰ লাগিছে তাৰমানে পইচা লাগে তাৰমানে ভাবিছোঁ তাৰমানে মা দেউতাৰ পইচাৰ শুনি কেনে মাইণ্ডত পইচাৰ হৈছে নেকি মানে দেউতাক আছে দেউতাক গুৱাহাটীত গাড়ী চলায় মায়েৰ লগত থাকে আমিও আহি থাকোঁ সেইটো কাৰণে আপোনালোকৰ নিউজ চেনেল যদি আমি সহযোগিতা পাই বহুত ভাল লাগিলে আপোনালোকৰ ধন্যবাদ জনালোঁ নমস্কাৰ गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि